গমেই পাইছে মই কি কৰিব ওলাইছোঁ একদম ভয়ানক বস্তু এটা কৰিব ওলাইছোঁ অকণমান আগতে আমি দুজনীয়ে ইউটিউবত মানে ভিডিঅ' চাই আছিলোঁ এনেতে মানে ৰেকমেণ্ডেশ্যন আহিলে ট্ৰাইং 100 নাম্বাৰছ তো ভাবিলোঁ কি মই ভাবিছোঁ দেই তাই ভাবা নাই মই নিজে ভাবি কিনে তাইক ক'লোঁ আৰু এনেকৈ ট্ৰাই কৰোঁ ব'ল এতিয়াতো টাইম হৈছে আমি মানে খোৱা নাছিলোঁ এতিয়া 4 হ'ল তো মই ভাবিছোঁ কি ট্ৰাই কৰোঁ যিহেতু 3টা বজাত কৰিলে বোলে এইটো বোলে ডেভিলছ আৱাৰ হয় ট্ৰাই কৰোঁ বেছি জোৰকৈ নকওঁ কাৰণ ঘৰৰ চববিলাকে শুই আছে আৰু আমি দুটা নিশাচৰ দুটাই জাগি আছোঁ গতিকে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ অকণমান ভয় লাগিছিলে এইটো মোৰ কাজিন চিষ্টাৰ আপোনালোকক ইণ্ট্ৰডিউচ কৰি দিয়া নাছিলোঁ হেল্ল' গাইজ মই সিহঁতৰ ঘৰত আছোঁ কিবা এটা কামৰ কাৰণে আহিছিলোঁ তো আজি থাকিব লগা হ'ল তো আমি এনেকৈ কথা পাতি থাকোঁতে মানে এনেকৈ ভিডিঅ'টোৰ কথা আলোচনা হ'ল চ' বেছি দেৰি নকৰি থাকোঁতে এটা নাম্বাৰ কল লগাম আমি মানে গুগল চাৰ্চ কৰিলোঁ গুগল তাতে লিখা আছে নাম্বাৰটো আছে 166666666 6ৰে মানে দোকান হৈছে ইয়াতে 1টো খালি আগত লগাই দিছে তো এইটো নাম্বাৰত ফোন কৰিলে বোলে কি আছিলে ফৰ ইয়াৰ্ছ পিপল অল অভাৰ দ্য ৱৰ্ল্ড হেভ বিন ৰিচিভিং ক্ৰিপি মেছেজেছ এইটো নম্বৰৰ পৰা আগতে মানে এটা ষ্টৰি এটা আছিলে এটা ৱমেনক মানে এইটো নম্বৰৰ পৰা ফোন আহিছিলে আৰু মেছেজ আহিছিল প্ৰথমতে ফোন আহিছিলে কিন্তু সেই মানে তিৰোতাজনীয়ে বাচ্চাটোক লৈ আছিলে তো ফোনটো ৰিচিভ কৰিব নোৱাৰিলে যেতিয়া ৰিচিভ নকৰিলে সেইটো ফোন নাম্বাৰৰ পৰা 48 টাইমছ মেছেজ আহিছে তো মোৰ কৈয়ে ভয় লাগিছে তো লেটছ ট্ৰাই যদি একো নহয় এনে ট্ৰাই কৰিম ৰিচিভ কৰিম 666 মোৰ নিজৰ ফোন নম্বৰৰ পৰা কৰিব ওলাইছোঁ যিটো ফোন নম্বৰ মই এতিয়া ইউজ কৰোঁ এয়া आपके द्वारा डायल किया गया नंबर अमान्य है कृपया डायल किए गए नंबर की जांच कर ली द नंबर यू हैव डायल्ड বৈধ নহয় কৈছে মই +1 লগাই কিনে ট্ৰাই কৰি চাওঁ 1 2 3 4 5 6 7 8 9 10 মই +1 লগাই কিনে ট্ৰাই কৰোঁ ইউনাইটেড আপুনি ডায়েল কৰা নম্বৰটো ইউনাইটেড ষ্টেট লিখা আছে অনুগ্ৰহ কৰি ডায়েল কৰা নম্বৰটো পৰীক্ষা কৰক आपके द्वारा डायल किया गया नंबर এইটো নম্বৰ ফোন নালাগিল থেংক গড এতিয়া নেক্সট নম্বৰটো ট্ৰাই কৰিব লৈছোঁ আৰু এইটো নম্বৰত ফোন কৰিলে যিটো নম্বৰ এতিয়া ট্ৰাই কৰিম এইটো নম্বৰত ফোন কৰিলে বোলে ৰিচিভ কৰাৰ লগে লগে একদম বোলে বিৰাট বেয়া চাউণ্ড ওলাই পাইছে আমাক 090 4টা 4 আৰু 4টা 4 your calling is currently switched off exit করে The number you're calling is currently switched off. Please try later. जिस नंबर से guys এইটো নাম্বাৰ মানে এক্সিষ্ট কৰে আগৰ নাম্বাৰটো এক্সিষ্ট কৰা নাছিল মানে কেতিয়া খুলিব নাম্বাৰটো তো ফোন আহিব আৰু ব্লক কৰি দিওঁ মই গোটেইকেইটা নাম্বাৰ ব্লক কৰি থৈ দিম ট্ৰাই কৰাৰ পিছত মোৰ ভয় লাগিছে বিদ্যা চ' নেক্সট নাম্বাৰ এইটো নাম্বাৰ চবে ট্ৰাই কৰিছে 666 নাম্বাৰটো আমিও ট্ৰাই কৰি চাওঁ আপুনি কল কৰা নম্বৰটো বৈধ নহয় অনুগ্ৰহ কৰি ডায়েল কৰা নম্বৰটো পৰীক্ষা কৰক যদি বৈধ নহয় গুগলত কিয় দি থৈ দিয়ে নাম্বাৰবিলাক ফোন নকৰিব এইটো নকৰিব নেক্সট নাম্বাৰ আৰু এটা আৰু দুটা আছে তিনিটা আছে 6302967536 চ' এতিয়া যিটো নাম্বাৰ ফোন কৰিব ওলাইছোঁ এইটো নাম্বাৰত যেতিয়া ফোনটো মানে ৰিচিভ কৰে তিৰোতা এজনীয়ে মানে ফোন ধৰে মাইকী মানুহ এজনীয়ে ফোন ধৰে
আৰু ফোনটো ধৰি মানে যেনিবা মোৰ নামটো জিনি মোক মানে ক'ব অঁ জিনি কোৱা এইটো তুমি কাক বিচাৰিছা কিবা উইচ বিচাৰে তো মই যদি মই নিজৰ নামত উইচটো বিচাৰিব নোৱাৰোঁ মই যেনিবা এই নামত উইচটো বিচাৰিম তেতিয়া ক'ব কি তেতিয়া এই ভইচটো মানে ইয়াতে বাজি উঠিব বুলি কৈছে এইটো নাম্বাৰত 6302967536 మీరు కాల్ చేస్తున్న నంబర్ ప్రస్తుతం స్విచ్ ఆఫ్ చేయబడింది దయచేసి গাইজ সুইচ অফ আছে মানে নাম্বাৰটো এক্সিষ্ট কৰে কিন্তু সুইচ অফ হয় মাই গড এতিয়া 999 আৰু এটা নাম্বাৰ ল'ব ওলাইছোঁ এইটো নাম্বাৰ যেতিয়া ডায়েল কৰিম তাৰপিছত ফোন যেতিয়া ৰিচিভ কৰিব তেতিয়া মানে গুগলত মানে ৱাৰ্ণ কৰি থৈ দিছে যে যদি ৰিচিভ কৰে 1 উইকৰ ভিতৰত এক্সিডেণ্ট হ'ব অ' মাই গড এনেও লকডাউন চলি আছে মই ক'তো নাযাওঁ 1 উইকত মোৰ এক্সিডেণ্ট নহয় তো সেইকাৰণে এইটো নম্বৰ চুজ কৰিছোঁ বেছি হাঁহিব নোৱাৰে तुमच्याद्वारे डायल केला गेलेला नंबर अस्तित्वात नाही कृपया डायल केलेला नंबर तपासून घ्या The number does not exist. Please check the number you have dialed. চেক কৰিব দিছে মানে +1 লগাই কিনে চাওঁ +1 আপুনি লগাইছোঁ কল কৰা নম্বৰটো বৈধ নহয় অনুগ্ৰহ কৰি ডায়েল কৰক গুগলে একদম মিছা কথা কয় গাইজ তথাপিও আপোনালোকে ট্ৰাই নকৰিব মই আপোনালোক অলপো ৰিকমেণ্ড নকৰোঁ এইটো নাম্বাৰটো আপোনালোকে ট্ৰাই কৰক মই কপি আছোঁ 088 আৰু 888 এইটো নম্বৰটো ক্ৰিপি ভইচ আহে বুলি কৈছে আৰু 1 উইকৰ আপুনি কল কৰা নম্বৰটো বৈধ নহয় অনুগ্ৰহ কৰি ডায়েল কৰা নম্বৰটো পৰীক্ষা কৰক আপুনি ধৰা ডায়েল কিয়া এতিয়া 316 হৈছে আমি এতিয়ালৈকে এটা নম্বৰো ট্ৰাই কৰক মানে এটা নম্বৰৰ ফোন লাগে নাই কোনোবা এটা ফিক্স কৰক কোনোবা এটা এক্সিষ্টে নাই নাপায় তো নেক্সট আমি এটা ট্ৰাই কৰিব ওলাইছোঁ এইটো ইয়াৰ ষ্টৰিটো মই লিখা নাছিলোঁ তথা অঁ নহয় এইটোত বেন কৰা আছে বুলি লিখিছিলে এইটোত এই নম্বৰটোত ফোন কৰিলে মানে মোৰ ফোন নম্বৰটো বেণ্ড হ'ব বুলি লিখা আছিলে গুগলত তো আমি এইটো ষ্টাৰ মাৰি থৈ দিছিলোঁ তথাপিও এটাতো ফোন লগা নাই এটলিষ্ট এটাতো ফোন লাগক তেতিয়া ভিডিঅ'টোৰ এটলিষ্ট ভাল হ'ব ন তো এই নম্বৰটো আছিলে 12163331810 আপুনি কল কৰা নম্বৰটো বৈধ নহয় চ' গাইজ এতিয়া 3:24 AM হৈছে আপোনালোকে দেখা পাইছে আৰু মই এইটো লাষ্ট নাম্বাৰ ট্ৰাই কৰি মোৰ কিবা ভয় লাগিছে বহুত ভয় লাগিছে আৰু বাই চান্স বৰমাহঁতে উঠি আহিব লাগিলে একদম গালি খাম আমি ইমান ৰাতিলৈকে শুৱা নাই লাষ্ট এইটো ট্ৰাই কৰিম এইটো নাম্বাৰটো জাপানৰ নাম্বাৰ হয় এইটো বোলে কিবা চেটাকো বুলি ঘোষ্ট এটাৰ নাম্বাৰ হয় আৰু এইটো ফোন ৰিচিভ কৰিলে কিবা ক্ৰিপি ভইচ আহে চবতে এনেকৈ লিখা আছে আৰু এসপ্তাহৰ ভিতৰত মৰিম বুলি লিখা আছে আপোনালোকে জানে মই এইকেইদিন ক'তো নাযাওঁ তো মই নমৰোঁ মই যাওঁ এতিয়ালৈকেতো কাৰো নাম্বাৰত ফোন লগা নাই 0940444 চেম আছে নাম্বাৰটো গাইজ মই নাম্বাৰটো গোটেই মাৰা নাই নাম্বাৰটো ছেভ আছে চাওক আৰু আমি এতিয়ালৈকে নাম্বাৰ মানে মই এইটো নাম্বাৰ The number you're calling is currently switched off. Please try later. Choose number 6. আমি গোটেইকেইটা নাম্বাৰ ট্ৰাই কৰিলোঁ যিকেইটা গুগলত দিয়া আছিল ইমান টাইম গুগলে মিছা কথা ক'লে আমাক আমি এনেই ভয় খালোঁ বা এতিয়া টাইমটো মই দেখাই আছোঁ 3:27 হৈছে আমি আধা ঘণ্টা এনেই ৱেষ্ট কৰিলোঁ টোপনি মাৰিলে চাগে ভাল সপোন দেখিলোঁ হয় কিন্তু এটা নাম্বাৰটো ফোন নালাগিলে আপোনালোকে দেখিলে আৰু মই নাজানো ফোন লাগে নথকা মোৰ ভয় লাগি আছে তো আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব তো মই গোটেইকেইটা নাম্বাৰ ট্ৰাই কৰিছোঁ আৰু ব্লকো কৰি দিলোঁ মই অলৰেডি আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব এইটো মই আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে কৰিছিলোঁ ভিডিঅ'টো প্লিজ ট্ৰাই ডু নট ট্ৰাই দিছ এট হোম যদিও ফোন লগা নাই কিন্তু ৰিস্কি হয় মই আপোনালোকক মোৰ ফালৰ পৰা একো মানে ৰিস্ক চিটুৱেশ্যন ল'ব এলাউ নকৰোঁ
আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি প্লিজ এখন লাইক কৰি দিব একো মিছা কথা দেখুওৱা নাই ফোন লগা নাই মানে লগা নাই বাট আমি ট্ৰাই কৰিব লৈছিলোঁ ফোন লাগিল নাজানো কি হ'লগৈ বাট কিছুমান নাম্বাৰ এডজাষ্ট কৰে আপোনালোকে দেখাই পেলাই ছুইচ অফ বুলি দেখাইছে মোৰ ভয় লাগিছে চ' এতিয়া আমি ভিডিঅ'টো এণ্ড কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন টেক কেয়াৰ বাই বাই জয়